হয় নমস্কাৰ আমি আজি অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ পৰা আজি ওদালগুৰি নগৰলৈ অহাৰ মুখ্য উদ্দেশ্যটো হ'ল যে নিখিল বড়ো ছাত্ৰ সন্থাৰ অনুৰোধ ক্ৰমে ডাউনটাউন বিশ্ববিদ্যালয়ে এটা আৰ্থসামাজিক জৰীপ কৰিবলৈ আগবাঢ়িছে সমগ্ৰ বিটিআৰ অঞ্চলটোত তাৰে কাৰ্যসূচীতে আমি আজি ইয়াতে আহিলোঁ আৰু এই যেটো সোশিও ইকোনমিক সার্ভে হ'ব সেই সার্ভেটোৰ মুখ্য উদ্দেশ্যটো হ'ল আমাৰ যিসকল ইউথ আছে বা মহিলাসকল আছে আমাৰ যুৱক যুৱতী আৰু মহিলাসকল যেটো আমাৰ অৰ্থনীতিৰ যেটো ভেটি আমাৰ সমগ্ৰ অঞ্চলটোত বিভিন্ন ধৰণৰ কাৰ্য বা বিভিন্ন ধৰণৰ কামেৰে আমি অৰ্থনীতিটোৰ ভেটিটো তৈয়াৰ কৰিব পাৰোঁ আৰু যিটো অৰ্থনীতি আমাৰ এতিয়া বৰ এটা ভাল অৱস্থাত আমি নাই তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীসকলে কি কৰিব পাৰিব তেওঁলোকে কি কৰিব বিচাৰে হেতুৰ কাৰণে আপসুৱে আমাক অনুৰোধ জনাইছিল যে এটা আমি সোশিও ইকোনমিক সার্ভে কৰিব লাগে সেই সোশিও ইকোনমিক সার্ভেটোৰ মুখ্য উদ্দেশ্যটো মই কোৱাৰ দৰে এইটোৱে হ'ল যে আমাৰ অঞ্চলৰ যিসকল যুৱক যুৱতী আছে মহিলাসকলে তেওঁলোকে কি কাম কৰিব খোজে আৰু তেওঁলোকে যদি তেওঁলোকক সুবিধা দিয়া হয় তেওঁলোকক যদি এনেকুৱা স্কোপ এটা দিয়া হয় তেওঁলোকক যদি অপৰচুনিটি দিয়া হয় যে এগ্ৰিকালচাৰ বা এলাইড সেক্টৰ যেটো ধৰক আপোনাৰ কৃষি বা কৃষিৰ লগত জড়িত যিসকল যিবোৰ মানে ধৰক খণ্ড আছে সেই কামখিনি কৰি তেওঁলোকে নিজৰ লাইফত নিজৰ কেৰিয়াৰ বনাবলৈ আগ্ৰহী হয় নেকি বা সেই ক্ষেত্ৰত তেওঁলোকে কি কাম কৰিব খোজে তেওঁলোকে ট্ৰেইনিং ল'ব খোজে নেকি বা তেওঁলোকে যদি তেওঁলোকক কাইলৈ ট্ৰেইনিং দিয়া যায় ধৰক পৰহিলে যদি তেওঁলোকক নেক্সট ইন ফিউচাৰ যদি তেওঁলোকৰ কাৰণে কিছুমান ট্ৰেইনিঙৰ ব্যৱস্থা কৰা যায় কিবা হয় সেই ট্ৰেইনিংবোৰ তেওঁলোকে ল'ব খুজিব নেকি সো আপোনাৰ নিশ্চয় বুজি পাইছে যে আমাৰ গোটেই সাৰ্ভেটোৰ উদ্দেশ্যটো এটাই হয় যে এই সমগ্ৰ বিটিআৰ অঞ্চলটোত থকা যিসকল যুৱক যুৱতী আছে মহিলাসকল আছে তেওঁলোকে এগ্ৰিকালচাৰ বা এলাইড সেক্টৰটো এই কৃষি আৰু কৃষি খণ্ডৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হ'ব বিচাৰে নে নিবিচাৰে আৰু যদি তেওঁলোকে স্বাৱলম্বী হ'ব নিবিচাৰে সেইটো ক্ষেত্ৰ যদি তেওঁলোকে ল'ব নিবিচাৰে অল্টাৰনেটিভলি তেওঁলোকে কি কৰিব বিচাৰে ধৰক তেওঁ যদি আমি যদি সাৰ্ভেটোত আজি সুধিছোঁ যে আপুনি এছ'চিয়েট হ'ব খোজে নেকি এগ্ৰিকালচাৰ এলাইড সেক্টৰটোৰ লগত তেখেতে যদি কৈছে যে মই এইটোৰ লগত এছ'চিয়েট হ'ব নিবিচাৰোঁ মানে তেখেতৰ এছপাইৰেশ্যনছটো কি হয় সেই ইউথৰ আমাৰ ইউথখিনিৰ ডিফাৰেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন আছে তেওঁলোকৰ বেলেগ বেলেগ পঢ়া শুনা আছে কিছুমানে আমি হয়তো 10লৈকে কৰিছোঁ কিছুৱে হয়তো 12লৈকে পঢ়িছে তাৰপিছত কিছুৱে গ্ৰেজুৱেশ্যন লৈছে পোষ্ট গ্ৰেজুৱেশ্যন লৈছে কিছুমানে হয়তো টেকনিকেল ডিপ্ল'মা কৰিছে ডিগ্ৰী কৰিছে সকলোৰে এছপিৰেশ্যনছবোৰ বেলেগ হ'ব সো এইটো নিশ্চয় নহয় যে সকলোৱে অকল এটা কামেই কৰিব সকলোৱে এটা ক্ষেত্ৰতে যাব সো আমাৰ এই উদ্দেশ্যটো এইটোৱে হ'ল যে সাৰ্ভেটো কৰি এইটো মানে ডেটাবেছ এটা ক্ৰিয়েট কৰা যে আমাৰ অঞ্চলৰ এই বিটিআৰ অঞ্চলটোৰ আমাৰ যিখিনি ইউথ আছে যিখিনি মহিলা আছে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বাদ দি মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন বাদ দিয়া মানে মই এইটো বুজাব বিচাৰিছোঁ যে কোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কোনটো কেটেগৰীয়ে কি কাম কৰিব খোজে আৰু সেই যাতে আমি গোটেই সাৰ্ভে ডেটাটোত এইখিনি ওলাই পৰে আৰু সমগ্ৰ সাৰ্ভেটো যেতিয়া ডেটাখিনি কালেক্ট হ'ব ডেটাবেছ এটা তৈয়াৰ হ'ব সেইটো আমি এপছুক নিখিল বড়ো ছাত্ৰ সন্থাক আমি এইটো হেণ্ড অভাৰ কৰি দিম গোটেই সাৰ্ভে ডেটাখিনি তাতে গোটেইখিনি জল পটপটকৈ থাকিব যে গোটেই ৰ ডেটা যিটো কালেকশ্যন হ'ব তাতে ডেটাবেছটোত এইটো ক্লিয়াৰলি থাকিব যে আমাৰ অঞ্চলৰ এই 1 লাখ চেম্পল সাইজ যেটো হ'ব 1 লাখ যুৱক যুৱতী মহিলাক লৈ আমি যেটো সাৰ্ভে কৰিম তাতে তাৰে কিমান সংখ্যক মহিলাই বা কিমান সংখ্যক যুৱক যুৱতীয়ে বা কিমান এজ গ্ৰুপৰ কোনটো বয়সৰ ল'ৰা ছোৱালীয়ে কি কৰিব খোজে কোনটো বয়সৰ যুৱক যুৱতীয়ে তেওঁলোকে কিহত বেছি মনোনিৱেশ কৰিব বিচাৰে কিহৰ যোগেদি তেওঁলোকে কেৰিয়াৰটো নিজৰ এষ্টাব্লিছ কৰিব বিচাৰে সেই গোটেইখিনি ডেটা আমি পাই যাম তো সেই ডেটাখিনি আমি শ্বেয়াৰ কৰিম আমি সাবমিট কৰি দিম যেহেতু এপছুৱে আমাক সাৰ্ভেটো কৰিবলৈ কৈছে তো এপছুক আমি সেইখিনি সাবমিট কৰি দিম সো তেওঁলোকৰ ইণ্টাৰনেলি তেওঁলোকে তাৰ পিছত তেওঁলোকে যি কাৰ্যপন্থা লয় বা সেইমতে তেওঁলোকে যদি প্ৰজেক্ট কিবা কৰে বা সেইটো যদি তেওঁলোকে গভৰ্ণমেণ্টৰ লগত এছ'চিয়েট হ'ব খোজে সেইখিনি ইণ্টাৰনেলি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বা তেওঁলোকে সেই তাৰে সিদ্ধান্ত ল'ব আমি মেইনলি আমাৰ কামটো হ'ল আমি গোটেই সাৰ্ভেটো সুকলমে কণ্ডাক্ট কৰা আৰু গোটেই ডেটাবেছখিনি এটা কাৰেক্ট এণ্ড প্ৰপাৰ ফৰ্মত আমি তৈয়াৰ গোটেই কাৰ্যপন্থাটো এইটো হয় যে যেহেতু তেওঁলোকে আমাক আপছে সাৰ্ভেটো কৰিবলৈ ক'লে আমি আৰু এটা নিশ্চয় দেখিছোঁ যে আপুনি কোৱাৰ দৰে যে
বহুত হাজাৰ লাখ ল'ৰা ছোৱালী বাহিৰত কাম কৰি থকা তেওঁলোক ঘৰলৈ উভতি আহিছে কৰোণা ভাইৰাছ পেণ্ডেমিকটোৰ কাৰণে হয়তো তেওঁলোক বেংগালুৰুত আছিল কেৰালাত আছিল কিবা কৰি আছিল বা এটা কথা আপুনি নিশ্চয় মন কৰিব যে তেওঁলোকে বহুত এনেকুৱা নহয় যে সাংঘাতিক এটা ইনকাম কৰি তাতে আছিল মেক্সিমামে 8,000 10,000 15,000 তেনেকৈ টকা ইনকাম কৰি তেওঁলোকে তাতে কাম কৰি আছিল তেওঁলোকে সংস্থাপন লৈ আছিল সো এতিয়া আপুনিও নিশ্চয় জানিব আৰু সকলোৱে জানে যে আমাৰ অসমৰ কৃষিভূমি আমাৰ বিটিআৰৰ কৃষিভূমি বিৰাট উৰ্বৰ হয় বিৰাট আমাৰ ইয়াতে বিৰাট বেছি এটা পটেনশিয়েল আছে আমাৰ কৃষিখণ্ডত কৰিব নোৱাৰা মানে একো কামেই নাই বহুতখিনি কাম আমি লোকেলি কৰিব পাৰোঁ ধৰক আমাৰ গাঁৱত থাকিয়ে এজন ল'ৰাই নিজকে সংস্থাপিত কৰিব পাৰে সো গাঁৱত যদি থাকিয়ে মই যদি আজি ফাৰ্মিঙৰ লগত এছ'চিয়েট হওঁ মই যদি লাইফ ষ্টকৰ লগত এছ'চিয়েটেড হওঁ মই যদি পিগাৰী ফাৰ্মিঙৰ লগত এছ'চিয়েট হওঁ বিকজ আমাৰ ইয়াতে ডিমাণ্ডটো বহুত হিউজ আমাৰ ইয়াতে যিকোনো আমাৰ গোটেই নৰ্থ ইষ্টখনে আপুনি চাব এখন কৃষিভূমি উৰ্বৰ ছেকেণ্ড কথাটো হ'ল আমাৰ ইয়াতে সকলো সংখ্যক মানুহে নন ভেজিটেৰিয়ান মেক্সিমাম আমাৰ মানুহে মাছ মাংস খায় বা সেই গোটেই যিটো মাৰ্কেটটো যিটো গোটেই বাণিজ্যটো এই বাণিজ্যৰ এটা মেজৰ পৰ্চন আমাৰ কণ্ট্ৰল হৈ আছে বাহিৰৰ পৰা আমাৰ অসমত এতিয়াও বাহিৰৰ পৰা মাছ আহি আছে যিহেতু আমাৰ ইয়াত না ফিচাৰী বনোৱাৰ কিবা প্ৰব্লেম আছে নে আমাৰ ৱাটাৰটোতো আমাৰ থাকেই মাটিত ৱাটাৰ কণ্টেইন কেপাচিটিটো আমাৰ মাটিত বহুত বেছি আছে পানী থকাৰ পিছতো আমি সাংঘাতিকভাৱে ফিচাৰী কৰা নাই হয়তো আমি ইমানখিনি অপৰচুনিটি থকাৰ পিছতো আমি হয়তো গাহৰি পালন যি হিচাপত কৰিব লাগে কৰা নাই যিটোৰ কাৰণে এতিয়া আপোনাৰ ৰাজস্থানৰ পৰা গাহৰি অহা হৈছে ধৰক ইউপিৰ পৰা গাহৰি আহিছে য'ত আমি ঘৰে ঘৰে আমি গাহৰি কনজিউম কৰোঁ চ' আমাৰ নিজৰ প্ৰয়োজনীয়তাখিনি আমাৰ নিজৰ যিখিনি প্ৰয়োজনীয়তা আছে কৃষি খণ্ডৰ জৰিয়তে আমি সেইখিনি নিশ্চয় পালন কৰিব পাৰিম আৰু আমি অৰ্থনৈতিকভাৱেও আগবাঢ়ি যাব পাৰিম আৰু এই যিসকল ল'ৰা ছোৱালী বাহিৰৰ পৰা ঘূৰি আহিছে যিসকল ইউথ ঘূৰি আহিছে তেওঁলোকেও যদি তেওঁলোকৰ মত প্ৰকাশ কৰে এই ছাৰ্ভেটোত যে আমি এইটো কাম কৰিব খোজোঁ হয়তো তেওঁলোকে মনটো তেনেকৈ বান্ধি লয় বা তেওঁলোকৰ কাৰণেও হয়তো পিছলৈ এপছুৱে হয়তো চিন্তা কৰি তেওঁলোকৰ কাৰণেও নেক্সট কাৰ্যপন্থা গ্ৰহণ কৰিব আজি আমি অসম ডাউনটাউন ইউনিভাৰ্চিটি আৰু নিখিল বড়ো ছাত্ৰ সন্থা লগতে বড়োলেণ্ড ইনষ্টিটিউট অফ পলিচি ৰিচাৰ্চ এণ্ড একশ্যন যৌথভাৱে ইয়াতে এটা কৰ্মশালা ৱৰ্কশ্বপ আমি আয়োজন কৰিছোঁ আৰু এই ৱৰ্কশ্বপ ওদালগুৰি জিলাৰ কাৰণে এইটো আমি আয়োজন কৰা হৈছে আৰু পৰ্যায়ক্ৰমে বাক্সা জিলা চিৰাং জিলা আৰু কোকৰাঝাৰ জিলা আৰু অসমৰ আন আন জিলাৰ কাৰণেও সামৰি লোৱা হ'ব তো ইয়াৰ মূল উদ্দেশ্য হ'ল যে আসাম ডাউনটাউন ইউনিভাৰ্চিটি আৰু এপছু আৰু যি বড়োলেণ্ড ইনষ্টিটিউট অফ পলিচি ৰিচাৰ্চ আৰু একশ্যন আমি যৌথভাৱে আমাৰ এই অঞ্চলত জিলা ভিত্তিত বা এই 4খন জিলা আৰু গোটেই সমগ্ৰ অসমত যিখিনি আমাৰ ইউথবিলাক আছে যিখিনি আমাৰ নিবনুৱা যিখিনি যুৱক যুৱতীসকল আছে শিক্ষিত আৰু লগতে আন সকল যিবিলাক মানে ইউথবিলাক আছে সেই সকলো যুৱক যুৱতীসকলক টাৰ্গেট কৰি পেলাই এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে ফৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন আৰু লগতে এমপ্লয়েবিলিটি আৰু তেওঁলোকে যে আনএমপ্লয়মেণ্ট এতিয়ালৈকে হৈ আছে সেই গোটেই বিষয়বস্তুবিলাকক লৈ পেলাই কিছুমান কুৱেৰিবিলাক ইয়াতে ছাৰ্ভেত অনা হৈছে আৰু 4খন জিলাৰ কাৰণে মুঠ 1 লাখ মানে ছাৰ্ভে কৰাৰ কাৰণে আমি ঠিক ঠাক কৰিছোঁ আৰু আন আন জিলাৰ কাৰণেও সেই টাৰ্গেটবিলাক আমি অনতিপলমে লোৱা হ'ব তো ইয়াৰ যোগেদি ইউথবিলাক যে আনএমপ্লয়মেণ্ট হৈ আছে এগ্ৰিকালচাৰ ছেক্টৰ আৰু এলাইড ছেক্টৰবিলাকত আমাৰ ইউথবিলাকত আজিৰ তাৰিখত কৰোণা ভাইৰাছ হোৱাৰ কাৰণে বা পেণ্ডেমিক ক'ভিড-19ৰ কাৰণে যিহেতু বেংগলোৰ ইফালে চেন্নাই বা দিল্লী বা বিভিন্ন ঠাইত যিবিলাক অসমৰ যুৱক যুৱতীসকল বা অসমৰ যিখিনি আমাৰ ইউথসকল বাহিৰত কাম কৰি আছিলে বিভিন্ন ইণ্ডাষ্ট্ৰীত বা বিভিন্ন ছেক্টৰত তেওঁলোকে এতিয়া আনএমপ্লয়মেণ্ট হৈ গৈছে আৰু সেই আনএমপ্লয়মেণ্ট ছেক্টৰটো আজি অসম চৰকাৰ ভাৰত চৰকাৰে পূৰাবৰ কাৰণে যদিও চেষ্টা চলাইছে মানে এনৰেগাৰ কামে যোগেদি বা বিভিন্ন যোগেদি কিন্তু এইটো সম্ভৱপৰ হৈ উঠা নাই তো ইয়াৰ কাৰণে ভৱিষ্যত আমি এটা পৰিকল্পনা লৈছোঁ যে আসাম ডাউনটাউন ইউনিভাৰ্চিটি আৰু নিখিল বড়ো ছাত্ৰ সন্থা যাতে আমি যৌথভাৱে এই চেম্পল ছাৰ্ভে কৰি পেলাই আমাৰ ইউথবিলাকত আমাৰ জাগাতে থাকি পেলাই আমাৰ লোকেলতে থাকি পেলাই এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰত বা বিভিন্ন ছেক্টৰত আমি ভাল এটা আৰ্নিং মানে এটা
যাতে আমি কৰিব পাৰোঁ বা আমাৰ যি ইনকাম জেনেৰেশ্যন আমাৰ বিভিন্ন ফাৰ্মিং সেক্টৰ যিবিলাক আছে এগ্ৰিকালচাৰ সেক্টৰ আছে এতিয়া বিভিন্ন মানে সেক্টৰত আমি কাম কৰি পেলাই ইয়াত যাতে আমি সংস্থাপন পাব পাৰোঁ বা নিয়োগ পাব পাৰোঁ সেল্ফ এমপ্লয়মেণ্ট আমি যাতে জেনেৰেশ্যন কৰিব পাৰোঁ সেই কথাটোলৈ আমি নজৰ দি পেলাই গোটেই আমাৰ এই অঞ্চলত থকা যুৱক যুৱতীসকলক টাৰ্গেট কৰি পেলাই এই চেম্পল ছাৰ্ভে আমি কৰা হ'ব ইয়াৰ পৰা আমি গোটেই চেম্পল ছাৰ্ভেটো লৈ পেলাই ইয়াত ডাটাবিলাক ৰিচাৰ্চ কৰা হ'ব আৰু ৰিচাৰ্চ কৰি পেলাই সেই যুৱক যুৱতীসকলক কি ধৰণে সংস্থাপন কি ধৰণে এমপ্লয়মেণ্ট বা তেওঁলোকে আনএমপ্লয়মেণ্ট যে হৈ আছে ইয়াৰ মূল কাৰণটো হ'ল কি সেই কথাবিলাক আমি বিতংভাৱে পৰ্যালোচনা চলাই এটা পলিচি তৈয়াৰ কৰা হ'ব এটা নীতি তৈয়াৰ কৰা হ'ব আৰু আগন্তুক দিনত সেই নীতি আৰু পলিচিবিলাকক চৰকাৰক মানে স্কিম বা আঁচনি বা পলিচি ল'বৰ কাৰণে আমি হেঁচা প্ৰয়োগ কৰিম বা আমি ৰিকমেণ্ডেশ্যন কৰিম ই মানে বিটিআৰ চৰকাৰে হওক বা অসম চৰকাৰে হওক বা আমাৰ লোকেল যিখিনি সেল্ফ গভৰ্ণমেণ্ট যিখিনি ইয়াত ব্যৱস্থা আছে ইয়াৰ যোগেদি সেই মানে নিবনুৱা যুৱক যুৱতীসকলক বিভিন্ন সেক্টৰত যাতে তেওঁলোকে এমপ্লয়মেণ্ট পাব পাৰোঁ বা নিজে সেল্ফ এমপ্লয়ড হ'ব পাৰোঁ বা সংস্থাপন তেওঁলোকে পাব পাৰোঁ ইয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইয়াৰ কাৰণে আজিৰ পৰা যেহেতু আমাৰ চেম্পল ছাৰ্ভে ষ্টাৰ্ট হৈছে তো এই চেম্পল ছাৰ্ভেৰ যোগেদি সকলো যিখিনি আমাৰ নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে যাতে যিবিলাক ৰেছপণ্ডেণ্ট হ'ব যিবিলাকক টাৰ্গেট গ্ৰুপ কৰি পেলাই এই কালেকশ্যনটো কৰা হ'ব তেওঁলোকে যাতে ভালকৈ ইয়াৰ ওপৰত মানে ভাল এটা প্ৰেক্টিকেল আৰু বাস্তৱ ছবিটো দাঙি ধৰি পেলাই সেই ডাটাবিলাক এই কুৱেৰিবিলাক কুৱেশ্যনেৰবিলাক যাতে তেওঁলোকে ফিল আপ কৰে আৰু ইয়াৰ যোগেদি আমি এটা ভাল ডাটা বা সঠিক ডাটা আমি পাবলৈ সক্ষম হ'ম আৰু যি ডাটাই নেকি আগন্তুক দিনত আমাৰ নিবনুৱা যুৱক যুৱতীসকল বা আমাৰ অঞ্চলৰ ইউথবিলাকৰ ভৱিষ্যত যিখিনি পৰিকল্পনা কৰিব লাগে তেওঁলোকৰ সংস্থাপনৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিম বুলি আমি আশাবাদী